কপিৰাইট লাগি যাব এইবিলাক বজাই নাথাকিব কপিৰাইট লাগি যাব ইমান ডাঙৰ কামতো তুমি মানে অলপ পইচাটো অলপ বেছি হয় আৰু যদি 7 বিঘা মাটি যদি তোমাৰ প্ৰকল্পটো বনাবলগীয়া হয় মই বহুত মানুহক মেনেজ কৰিব লাগিব সেই মেনেজৰ কাৰণে মানে তোমাক পইচা 8 লাখ মান টকা খৰচা হ'ব দিব পাৰিবা নাই ইমান টকা দিব নোৱাৰিম নে ছাৰ ইমান ডাঙৰ 8 লাখ মই দিব নোৱাৰিম নে ছাৰ মাৰিলে মইতো মেনেজ কৰিলোঁ গাঁৱৰ মানুহ নহয় উঠি নিদিব ন মাটিত এৰি দিব লাগিব ন প্ৰকল্পটো আৰম্ভ কৰোঁ মাটিটো এনেই আকৌ তুমি মেনেজ কৰা কৰি দিম ঠিক আছে মই মানে ওপৰ অফিচাৰকো মেনেজ কৰিব লাগিব এইবিলাক কাম মানে সহজত নহয় পিছতে গাঁৱৰ ওচৰ চুবুৰীয়া অশান্তি নিদিয়েতো নাই নাই সেইবিলাক সেইটো কাৰণেতো মই 8 লাখ টকা কৰিছোঁ ন আপুনি বহুত বেছি কৰিছে নহয় 8 লাখ টকা নাই নাই আজিকালি দিনত তুমি 8 লাখ টকা নহয় তুমি 2 লাখ টকা 8 লাখ টকা য'ত 8 লাখ টকা তাত 8 লাখ টকা কথাটো ভুল চালোঁ বাৰু এতিয়া গৈ ঠিক আছে মই তোমাৰ সেই মোৰ বডিগাৰ্ডটোৰ লগত কথা পাতি ল'বা ঠিক আছে তুমি চাব অলপ কমটি কৰি দিয়ক এইবিলাক কথা মানে কি হয় ফোনত নহয় নিজে আহিবা হা নকৰিবা যাওক ফ্ৰী আছে নেকি নাই নাই আমাৰ বডিগাৰ্ড হয় বুজিলা নেকি তুমি নেকি মই হয় এই প্ৰজেক্টটো লৈ আহিছিলোঁ মানে ছাৰে কথা পাতিব কৈছিলে পিএটোৰ লগত এক মিনিট এতিয়া কওক এই নহয় ছাৰে মানে প্ৰজেক্টটো মানে ছাৰে পিএৰ লগত পিএ মানে এতিয়া তোমালোকে পাতিব হ'বনে হ'ব কৈছিলে ছাৰে দিবলৈ কৈছিলে মই এইটো দিব আহিছিলোঁ ঠিক আছে আপুনি এডভান্স লৈ আনিছে নেকি এডভান্স 1 লাখ টকা পে'মেণ্ট কৰিছোঁ বাৰু বাকীখিনি পিছত দিম ঠিক আছে কৰি দিয়ক তোমাৰ নামটো ৰক্তিম গগৈ ছাৰ হয় নহয় কৈ দিছোঁ কৈ চাওকচোন আহি গ'ল আপোনাৰ কামটো হৈ যাব বাৰু আপুনি চিন্তা নকৰিব আৰু 8 লাখ টকাৰ কথা আছিলে আপুনি 1 লাখ টকা দিলে 7 লাখ টকা দিব লাগিব 8 লাখ টকা দিব ঠিক আছে চিন্তা নকৰিব ঠিক আছে আপোনাৰ কামটো হৈ যাব আপুনি গৈ থাকিব পাৰে এতিয়া এইবিলাক কোনে কিন্তু কথাটো আপোনালোকে পাব্লিক নকৰিব কাৰণ আজিকালি মিডিয়াত পালে গম পাইছে মই জানো নকৰোঁ বাৰু ঠিক আছে দিয়ক যাওঁ